নমস্কাৰ বন্ধুসকল, সকলোকে মই ইউটিউব চেনেল ভাৰত ইনফৰমেশ্যনলৈ সকলোকে ৱেলকাম কৰিছোঁ। আপোনাৰ ছোৱালী বোৱাৰী যদি কিবা মাহেকীয়া সমস্যাত ভুগি আছে বা ঋতুস্ৰাৱ অনিয়মীয়া হৈ আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ আৰু শেষলৈ চাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ ঋতুস্ৰাৱ অনিয়মীয়া বুলি কেতিয়া কোৱা হয়। মাহেকীয়া ঋতুস্ৰাৱ সময়মতে নহ'লে 10-12 দিন পৰ্যন্ত ঋতুস্ৰাৱ হৈ থাকিলে, বহুদিন ঋতুস্ৰাৱ নহয়, কেইবামাহৰ মূৰত এবাৰ ঋতুস্ৰাৱ হ'লে তাক আমি ঋতুস্ৰাৱ অনিয়মীয়া বুলি ক'ব পাৰোঁ। এতিয়া এই ৰোগৰ আমাৰ যিবিলাক কাৰণ, সেই কাৰণবিলাক আমি কি সেইটো আমি জানিব লাগিব। শৰীৰত দূষিত আৰু বিষাক্ত পদাৰ্থ জমা হ'লে, অধিক আহাৰ গ্ৰহণ কৰিলে, বিষাক্ত ঔষধ খালে, অত্যাধিক শাৰীৰিক আৰু মানসিক শ্ৰম কৰিলে, জৰায়ু আৰু ডিম্বকোষৰ বিষ হ'লে, এইবিলাক সমস্যাতে আমি ইয়াৰ কাৰণবিলাক আমি চিনি পাব পাৰোঁ আৰু এইটো হৈছে ইয়াৰ সমস্যাৰ কাৰণসমূহ। এতিয়া আমি জানিবলৈ আহক ইয়াৰ লক্ষণবিলাক কি হ'ব পাৰে। তলপেটৰ বিষ, শাৰীৰিক দুৰ্বলতা, মুখ সেতা পৰা আৰু মূৰ্ছা যোৱা বা অচেতন হোৱা, এইবিলাকো হৈছে ইয়াৰ লক্ষণবিলাক। এতিয়া আমি জানি লোৱা আহক আপুনি 1 টকা খৰচ নকৰাকৈ বিনামূলীয়াকৈ ঘৰতে আপুনি প্ৰস্তুত কৰিব পাৰিব। আপোনাৰ চাৰিওফালে আপোনাৰ চাৰিওপাশে আপোনাৰ আছে সেইবিলাক বস্তু আজি আপুনি সেইবিলাক চিনি পাব লাগে আৰু ব্যৱহাৰ কৰক। আপুনি যিমান আপোনাৰ সমস্যা আছে সেই গোটেইবিলাক আপুনি নাইকিয়া কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো আহক আমি কথা পাতোঁ। তো চাওক, আমাৰ প্ৰথমতে আমি কথা পাতিম যিটো মহৌষধ হয় নিমপাত। নিমপাতৰ ৰস আমি 15 মিলিগ্ৰাম 8 পৰা 10 দিন যদি আপুনি খায়, তেতিয়াহ'লে আপোনাৰ ঋতুস্ৰাৱ অনিয়মীয়া হ'লে তাকে নিয়মীয়াকৰণত সুবিধা কৰিব। কপাহ এটা মহৌষধ বুলি আমি ক'ব পাৰোঁ। কপাহ গছৰ শিপাৰ ৰস 1 চামুচকৈ আমি 2-3 দিন যদি খাওঁ, তেতিয়াহ'লে আপোনাৰ ঋতুস্ৰাৱ অনিয়মীয়া হ'লে নিয়মীয়াকৰণত সহায় কৰিব পাৰে। পেট বিষালে সৰিয়হ বটি গৰম কৰি পেটত অলপ প্ৰলেপ দিলে আপোনাৰ মাহেকীয়া ঋতুস্ৰাৱ যদি আপোনাৰ অনিয়মীয়া হৈ থাকে, তেতিয়াহ'লে আপোনাৰ নিয়মীকৰণত সহায় কৰে। বগা অপৰাজিতা শিপাৰ ৰস আধা চামুচকৈ যদি আপুনি 3 দিন ব্যৱহাৰ কৰে, তেতিয়াও আপোনাৰ যদি অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা আছে বা মাহেকীয়া সমস্যা আছে, তাতো ই বিশেষ ধৰণে সহায় কৰিব পাৰিব। হাড়জোৰা লতাৰ ৰস যদি আপুনি 1 চামুচকৈ 2 চামুচ পানীৰ সৈতে যদি আমি মিহলাই যদি দিনে আপুনি দুবাৰকৈ খোৱা অভ্যাস কৰে 10 পৰা 15 দিন পৰ্যন্ত, তেতিয়াহ'লে আপোনাৰ যেনেকুৱা সমস্যা আছে সেই গোটেইবিলাকেই নাইকিয়া কৰিব পাৰে। এতিয়া চাওক, আমি সকলোৱে চিনাকি যিটো আমি তাক অপ্ৰয়োজনীয় বুলি ভাবোঁ, কিন্তু সেইটো এটা বহুত মহৌষধ হয়, সেইটো হৈছে এৰাপাত। এৰাপাত যদি আপুনি 2-3টা যদি খুন্দি আপুনি যদি ৰসখিনি খায়, তেতিয়াহ'লে আপোনাৰ মাহেকীয়া ঋতুস্ৰাৱৰ সমস্যা ই দূৰ কৰে আৰু ঋতুস্ৰাৱ নিয়মীয়াকৰণত সহায় কৰে। অশোক ফুলৰ গছৰ ছালৰ ৰস নিয়মীয়াকৈ আপুনি যদি খায়, তেতিয়াহ'লে আপোনাৰ ঋতুস্ৰাৱ নিয়মীয়াকৰণত সহায় কৰে আৰু জৰায়ুৰ ক্ৰিয়া আপোনাৰ ভাল কৰে আৰু শৰীৰত আপুনি শক্তি লাভ কৰিব পাৰে। এতিয়া চাওক, এইখিনি আমি কথা পাতিলোঁ যে আপুনি ঘৰুৱা পদ্ধতিৰে কেনেকৈ আপুনি আপোনাৰ ঘৰতে প্ৰস্তুত কৰি আপুনি এটকাও খৰচ নকৰাকৈ, কোনো ইনফেকশ্যন নোহোৱাকৈ বা কোনো ছাইড ইফেক্ট নোহোৱাকৈ আপুনি ঘৰতে খুব সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰে আৰু আপুনি বিশ্বাস কৰি সেইবিলাক বস্তু আপুনি ব্যৱহাৰ কৰি আপুনি যেনেকুৱা সমস্যা আপোনাৰ নাথাকক, মাহেকীয়াৰ লগত সংগতি থকা সেই গোটেইবিলাক সমস্যাই নাইকিয়া কৰিব পাৰে। আৰু এতিয়া আমি কথা পাতিম এটা খুব সুন্দৰ এটা এলিমেণ্টছ ৱেলনেছ বুলি এটা মেডিচিন হয়, যাৰ নাম হৈছে ওমেন কম্পেনিয়ন, মহিলা মানুহৰ সাৰথি। আৰু এই যদি আপুনি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ যেনেকুৱা মাহেকীয়া সমস্যাই নহওক, তলপেটৰ পৰা আৰম্ভ কৰি আপোনাৰ চাপ যোৱা, পেট আপোনাৰ বিষ হোৱা, আপোনাৰ 10-15 দিন পৰ্যন্ত চাপ গৈ থকা বা আপোনাৰ 3-4 মাহ পৰ্যন্ত যদি হোৱা নাই, সেইবিলাক আপোনাৰ নিয়মীয়াকৰণত সহায় কৰিব। গেৰাণ্টি আছে মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি যেনেকুৱা আপোনাৰ প্ৰব্লেমে নহওক সেই গোটেইবিলাকে নাইকিয়া কৰিব পাৰিব। আৰু এই বস্তুটো আপুনি ইউজ কৰক আৰু ইউজ কৰি আপোনাৰ লগতে আপোনাৰ দেশখন, আপোনাৰ ঘৰখন সকলোকে আপুনি সুস্থ কৰি ৰাখক। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ খুব সুন্দৰ কমেণ্টেৰে মোক মনোগ্ৰাহিত কৰিব বুলি মই আশা ৰাখিলোঁ আৰু সকলোৱে সুস্বাস্থ্য কামনা কৰি আমাৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।